নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰ সকলোৰে ভালেই। আৰু এতিয়া পুৱা প্ৰায় 6 বাজিছে আৰু 6 বজাতে আপোনালোকে ৰ'দ দেখিছে, একদম ৰ'দে খাওঁ মুঠি ধৰি ওলাইছে। আৰু আমাৰ আজি কঠীয়া পাৰিছে আৰু ইমান ৰ'দত মানে কেনেকৈনো এওঁলোকে হাল বাইছে আৰু সেয়া ভগৱানে জানে দেই। আৰু কৰিবতো লাগিবই নহয় জানো, যিহেতু কাম হয় খেতি দিন। আমিও ওলাইছোঁ, আমি এতিয়া চাহ দিবলৈ যাম। মই যাম, নবৌ যাব, তাৰপৰা ইহঁতিকেইটাও যাব, মানে মোৰ ল'ৰাটো মৈত উঠিবলৈ যাব। আৰু তেন্তে ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু মই এয়া পকৰি বনাইছোঁ, একদম ডাঙৰকৈ বনাইছোঁ, যিহেতু সময় পাৰি হৈ গৈছে, অলপ দেৰিয়ে হৈছে। নবৌৱে চাহ বনাই আছে ইফালে। আৰু এতিয়া প্ৰায় পুৱা 6:30 হৈছে। আৰু পোহৰ চাওক আপোনালোকে, নকয় এইবোৰ নহয় জানো যে এতিয়া 6:30 হৈছে বুলিহে। আমাৰ এই ৰাস্তাটো ঠিকেই আছিলে, এতিয়া নতুনকৈ মাটি পেলালে, অলপ মাটি পেলোৱাৰ কাৰণে গোটেই বোকা হৈ গৈছে। আৰু আমিও অহা যোৱা কৰিছোঁ, ট্ৰেক্টৰো অনা নিয়া কৰা হৈছে, সেইকাৰণে যথেষ্ট বোকা হৈ গৈছে। আজি যিহেতু ৰ'দ দিছে শুকাব। আৰু এইফালে অকণমান ঘূৰি দিলে এইখন আমাৰ কঠীয়ানি, আৰু সেইয়া নবৌ আৰু জুই পালে। পথাৰত যিকোনো বস্তু খোৱাৰ সোৱাদেই বেলেগ, সেয়েহে আমি পথাৰত এওঁলোকৰ লগতে চাহ খাবলৈ আহিছোঁ। যিহেতু ঘৰটো ওচৰতে হয়, আমি ইয়াত নাখাই ঘৰতো খাব পাৰিলোঁহেঁতেন, কিন্তু আমি ইয়ালৈ আহিছোঁ। আৰু দাদা আৰু দেউতাই চাহ খালেই, আমি এতিয়া খাবলৈ লৈছোঁ। আৰু এই যে কাষতে সেউজীয়া ঘাঁহনি দৰা দেখিছে, তাত বহুত জোক আছে। আৰু আমাৰ এইকেইজনৰ ভিতৰে এজনৰ গাত জোকে ধৰিলে, আপোনালোকে চাই থাকক, দেখিবই। আৰু এয়া চাওক, আমাৰ জিউ মইনাৰ বোকা দেখি তাৰ আনন্দৰ সীমা নোহোৱা হৈছে। একদম নামো কেতিয়া যাওঁ চাহ খাওঁতে সুধি আছে। আৰু আহিলে। আৰু তাক দেখি মোৰ নিজৰে শৈশৱলৈ মনত পৰিছে। আমাৰ যেতিয়া কঠীয়া পাৰে ময়ো যাওঁ এনেকৈ, আগতে সৰু হৈ থাকোঁতে। তেতিয়া গৰুৱে দেউতাই হাল বায়, মই পিছফালে মৈত উঠোঁ, দেউতাই খেতিলৈ যায়। আৰু এতিয়া বাৰু সেইদিন নাই, তথাপিও ল'ৰাটোক অকণমানকৈ হ'লেও আমি এনেকুৱা এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ সফল হওঁ নাজানো। এয়া চাওক, সি কিমান ফূৰ্তি লৈছে। আৰু দেউতাকক কি কৈ আছে জানেনে? সি কৈছে যে মোকো এনেকুৱা এখন কোৰ আনি দিয়া বুলি কৈছে। সিও হেনো কোৰ মাৰিব। আমাৰ জিউ মইনাৰ মৈত উঠি হেঁপাহবোৰ হোৱাই নাই। চাওক, দেউতাকলৈ চাই আছে, কিজানি মাতিব আহা বুলি। কিন্তু মৈ দি প্ৰায় শেষেই হ'ল। আৰু এই সময়ত তাক মাতিলে অসুবিধাহে হ'ব, সেইকাৰণে তাক নাই মতা। আৰু সি চাওক ইমান ধুনীয়াকৈ ৰৈ চাই আছে। আৰু জোকে ধৰা মানুহজন হৈছে আমাৰ জিউ দেউতাক। আমাক ধৰা হ'লেতো শেষেই, আৰু ভিডিঅ' কৰা ক'ৰবাতে গ'লহেঁতেন। এইজন চাওক কেনেকৈ হাতত জোকটো ল'ৰাটোক দেখুৱাই আছে, দেখিয়ে ভয় লাগিছে। মৈ দি হোৱাৰ পাছতেই দাদা পথাৰলৈ ট্ৰেক্টৰে হাল বাবলৈ ওলাইছে। আৰু লগত জিউ দেউতাকো কৈছে, বাকী যিখিনি কঠীয়ানিৰ কাম আছে সেইখিনি দেউতাই কৰিব। আৰু ৰ'দটো চাওকচোন ইমান চোকাকৈ ওলাইছে, এওঁলোক দুইজনেনো কেনেকৈ গোটেই দিনটো হাল বাব ভাবিবলগীয়াই হৈছে। তথাপিও যিহেতু বছৰটোলৈ মানে খেতিটো কৰা হয়, সেইকাৰণে সিমানখিনি কষ্ট কৰিবই লাগিব, নহয় জানো? লাহে লাহে যোৱা, আমি যাওঁ। কঠীয়া পাৰি হৈ গ'ল। কৃষ্ণ,
শুনো লাহে লাহে যোৱা। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাহেকৈ লাইক এটা কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈও আহিছে ছাবস্ক্ৰাইব এটাও কৰিব। আৰু চাগে আপোনালোকৰ সকলোৰে কঠীয়া পাৰি হৈ গ'ল নহয় জানো? নকওঁ, বিৰাট ৰ'দ, একদম মানে ৰ'দে খাওঁকৈ ধৰিছে। গালখন দেখি চাগে, মুখখন দেখি গম পাইছে আপোনালোকে মানে কিমান গৰম উঠিছে। এয়া আৰম্ভণি আৰু, পিছত আপোনালোকে ভিডিঅ'বিলাক দেখিবই আৰু।